পৃথিৱীখন অকল মানুহৰ কাৰণে নহয় অন্য জীৱ-জন্তুৰো তাত অধিকাৰ আছে দীপৰ বিলত কিছু বণিক গোষ্ঠীৰো চকু আছে শেহতীয়া যি চৰকাৰৰ স্থিতিৰ আমি সুখী নহয় দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যখন মানে ডিনোটিফাই কৰিব বিচাৰিছে যিমান জলাশয় আছে মানে জলাশয়সমূহ সংৰক্ষণ কৰিব লাগে দীপৰ বিলৰ মাটি বেদখল হৈছে নেকি আপুনি দীপৰ বিললৈ গৈছেনে দীপৰ বিলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই নিশ্চয়কৈ মোহিত কৰিছে আপোনাক পিছে কি পৰ্যায়ত আছে প্ৰকৃতিৰ ৰাণী দীপৰ বিল দীপৰ বিলৰ পৰা জন্মগ্ৰহণ কৰা একৰাকী প্ৰকৃতিপ্ৰেমী যুৱকে দীপৰ বিলৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত অহৰ্নিশে কৰি আহিছে কাম বিশ্ববিখ্যাত ৰামছাৰ ক্ষেত্ৰখনৰ অস্তিত্বৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰিবৰ বাবে ৰাইজৰ সহযোগত গঢ়ি তুলিছে গণ আন্দোলন আৰু সেই বিশেষ প্ৰকৃতিপ্ৰেমী যুৱকগৰাকী আজি আমাৰ নিউজ 8 নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান বিষয় বিশেষৰ অতিথি নমস্কাৰ মই বিৰাজ কলিতা আহক আমি পনে পনে তেওঁৰ ওচৰলৈ যাওঁ আৰু তেখেতৰ পৰিচয়টো লওঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজত স্বাগতম জনাইছো আপুনি প্ৰথমতে আপোনাৰ পৰিচয়টো দিব হয় নমস্কাৰ মই এই দীপৰ বিলৰ ওচৰতে থাকো দীপৰ বিলৰ চকৰদ যিখন গাঁও আছে আৰু ৰেভেনিউ বিল হিচাপে মিকিৰ পৰা চকৰদ হয় আৰু সৰুৰে পৰা দীপৰ বিল দেখিয়ে আহি আছো আৰু দীপৰ বিলৰ মূলত কনজাৰভেশ্যন বা সংৰক্ষণৰ যিটো বিষয় এটো আজি বৰ্তমান পৰিস্থিতিত প্ৰত্যাহ্বানৰ মানে এটা পৰ্যায় পাইছেগৈ এক কথাত ক'ব গ'লে দীপৰ বিলৰ আজি আইচিইউ বা ভেন্টিলেটৰত থকাৰ দৰে এটা অৱস্থা আৰু যেহেতু আপুনি ইতিমধ্যে ক'লে দীপৰ বিল অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ 2002 চনতে দীপৰ বিল বিশ্ব মানে দৰবাৰত যেটো জলাশয় স্বীকৃতি পাইছে আৰু সেই জলাশয় বিশ্বৰ ইম্পৰ্টেন্স থকা জলাশয়ৰ তালিকাত দীপৰ বিল সন্নিৱিষ্ট হৈছে অসমৰ একমাত্ৰ জলাশয় হিচাপে আৰু সেই দীপৰ বিল আজি আমি দীপৰ বিলক লৈ গৌৰৱান্বিত কিয়নো দীপৰ বিলে বিশ্ব দৰবাৰত মানে এটা পৰিচয় লাভ কৰিছে আৰু তাৰ মূলতে যেটো ৰামছাৰ ক্ষেত্ৰৰ যিখিনি ক্ৰাইটেৰিয়া আছে 9টা ক্ৰাইটেৰিয়া থাকে তাৰে প্ৰায় 5টা ক্ৰাইটেৰিয়া দীপৰ বিলে ফুলফিল কৰিছে আৰু এইখিনি সময়ত যেটো দীপৰ বিলৰ প্ৰাকৃতিক পৰিৱেশ যথেষ্টখিনি ভাল আছিল কিন্তু কালক্ৰমত মানৱ সৃষ্ট মানে কিছু কাৰ্যকলাপে দীপৰ বিলক একেবাৰে নিশেষ কৰাৰ এটা পৰ্যায় পাইছেগৈ আৰু হেউটিয়াভাৱে দীপৰ বিলৰ যি অৱস্থা আমি অতি মানে কি কম আৰু দুখজনক আৰু তাৰ কাৰণে আমি অহৰহে চেষ্টা এটা কৰি আছো যে পুনৰ আগৰ সেই পৰ্যায় দীপৰ বিল যেটো আমি সৰুতে দেখিছিলো তেনেকুৱা এখন দীপৰ বিল আমি পাম নেকি কাৰণ মানে কি হয় এটা জলাশয় বহুতখিনি হেৰি থাকে জলাশয় গুৰুত্বটো লাহে বাঢ়ি গৈ আছে আৰু এনেকুৱা নহয় যে অসমত কি হৈছে কিন্তু তাৰ তুলনাত কি জলাশয়ৰ কিন্তু গুৰুত্বটো হেনেকুৱা নাই কাৰণ অসম চৰকাৰ বা যি ধৰণে পদক্ষেপ ল'ব লাগিছিল জলাশয় সংৰক্ষণৰ তো তেনেকুৱা ধৰণৰ একো ব্যৱস্থা আমি দেখা পোৱা নাই বা যেটো পৰ্যায়লৈকে যাব লাগিছিল আমি আপুনি চাওক যেটো দক্ষিণ ভাৰতে হেউটিয়াভাৱে 5খনকৈ ৰামছাৰ ক্ষেত্ৰ নতুনকৈ অন্তৰ্ভুক্ত কৰাত মানে পাৰিছে আৰু এতিয়া আপোনাৰ পৰিৱেশ দিৱসৰ দিনা 3খন আৰু এতিয়া নতুনকৈ আকৌ 2খন তো তেখেতসকলৰ যেটো সংৰক্ষণ ব্যৱস্থা তো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে কিন্তু আমি এখন 2002 চনতে দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে পালো কিন্তু তাৰ উপৰিও এতিয়া এনেকুৱা বিভিন্ন জলাশয় আছে যাৰ মানে ৰামছাৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্যসমূহ পূৰণ কৰিব পাৰে কিন্তু আজিলৈকে এনেকুৱা কোনো পদক্ষেপ হাতত লোৱা নাই যাৰ থ্ৰুদি আমি সেই জলাশয় সংৰক্ষণৰ ব্যৱস্থাখিনি আৰু মানে কটকটীয়া কৰিব পাৰিব বিশ্ব দৰবাৰত আৰু আমি যি সংৰক্ষণ অসমৰ প্ৰাকৃতিক যি পৰিৱেশ সেই মানে প্ৰতিষ্ঠা লাভ কৰিব পাৰো নিশ্চয়কৈ আমি দীপৰ বিলৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কেনে ধৰণৰ পদক্ষেপ হাতত লৈছে বা এই প্ৰকৃতিপ্ৰেমী যুৱকগৰাকীয়ে কেনে ধৰণে পদক্ষেপ লৈ আহিছে সৰুৰে পৰা তেখেতে দীপৰ বিলৰ সৈতে জড়িত সৰুৰে পৰা দীপৰ বিলৰ পাৰিপাৰ্শ্বিকতা দেখি আহিছে দীপৰ বিলৰ তেওঁৰ সৰু কালৰ দীপৰ বিল আৰু আজি তাৰিখৰ দীপৰ বিলৰ মাজত পাৰ্থক্য কেনেকুৱা আমি সবিশেষ জানিবৰ কাৰণে তেখেতৰ পৰা চেষ্টা কৰিম আৰু তেখেত হৈছে প্ৰকৃতিপ্ৰেমী যুৱক প্ৰমোদ কলিতা আৰু প্ৰমোদ কলিতাই ইতিমধ্যে আমাৰ আগত কিছু কথা দাঙি ধৰিছে আমি এই কথাখিনি সবিস্তাৰে এবাৰ জানিবৰ কাৰণে চেষ্টা কৰিম যেহেতু আপুনি দীপৰ বিলৰ প্ৰাতে জন্মগ্ৰহণ কৰি দীপৰ বিলৰ প্ৰাতে ডাঙৰ হৈছে দীপৰ বিলৰ লগত জড়িত হৈ আছে অতপ্ৰতভাৱে আপোনাৰ শৈশৱৰ দীপৰ বিল আৰু আজিৰ তাৰিখৰ দীপৰ বিলৰ মাজত আপুনি পাৰ্থক্য কেনেকুৱা দেখিছে মই যেতিয়া ধৰক সৰুতে যেতিয়া আমি স্কুলত যাওঁ তেতিয়া দীপৰ বিলৰ পানী ইমান পৰিষ্কাৰ আছিল যেতিয়া আপুনি এটা পইচাৰ মানে কইন এটা দিয়ে তলত দেখা পোৱা এটা অৱস্থা আছিল আমি যেতিয়া বৰশী বালে মাছবিলাক তলত দেখা পায় বা জাল পাতিলৰ মাছবিলাক তলত দেখা পায় ইমান পৰিষ্কাৰ পানী আছিল আৰু
যথেষ্টখিনি জলজ উদ্ভিদ আছিলে আৰু জলজ উদ্ভিদৰ লগতে চৰাই চিৰিকটি যথেষ্টখিনি আছিলে আমি যদি 1991 এটা সাৰ্ভে কথা ক'ব যাওঁ এছিয়ান ৱাটাৰ ফ্লো সাৰ্ভে সেইখিনি সময়ত দীপৰ বিলৰ প্ৰায় চৰাইৰ সংখ্যা আছিল 600ৰো অধিক প্ৰজাতিৰ আচ্ছা তো 2002 চনত যেতিয়া ৰামসাৰ সাইট মানে ডিক্লেয়াৰ কৰিলে ডিক্লেয়াৰ কৰাৰ সময়ত চৰাইৰ সংখ্যা আছিল 219 বিধ প্ৰজাতিৰ আৰু হেউতিয়া দুটা বছৰত আমি চৰাই কাউন্ট কৰি আছো এই চৰাই কাউন্টত আমি যোৱা বছৰ 2023 চনত পালো 165 বিধ চৰাই আৰু এইবাৰ 2024 চনৰ যেটো উইন্টাৰ বাৰ্ড কাউন্ট আছিলে তো তেতিয়া আমি পালো প্ৰায় 155 বিধ চৰাই মানে তুলনামূলকভাৱে কমি আহি আছে ক্ৰমান্বয়ে কমি আহি আছে আৰু ইয়াৰ মূলতে হল দীপৰ বিলৰ সেই আগৰ যি আমি শৈশৱত যি দেখা দীপৰ বিলৰ সেই পৰিৱেশ এতিয়া বৰ্তমান নাই দীপৰ বিলৰ পানী যথেষ্টখিনি প্ৰদূষিত হৈছে প্ৰদূষিত হোৱাৰ ফলত কি হৈছে আপোনাৰ বিভিন্ন জলজ উদ্ভিদ নোহোৱা হৈছে যেতিয়া জলজ উদ্ভিদবিলাক নোহোৱা হৈছে চৰাইৰ বাসস্থানবিলাক কমি গৈছে আৰু বাসস্থানবিলাক যেতিয়া বাসস্থানৰ উপযোগী হৈ নাথাকে তেতিয়া হলে চৰাই নিশ্চয়কৈ কমিব আৰু একে সময়তে বিভিন্ন এনেকুৱা হেৰি আছে যি ধৰ আমি ধৰ উন্নয়নৰ কথা কওঁ ডেভেলপমেন্ট কিন্তু আমি ডেভেলপমেন্টৰ যেটো কনসেপ্ট আমি কৰবাত আমি ভুলকৈ শিকি আছো যেন মোৰ এটুকা অনুভৱ হয় কাৰণ এটা বস্তু ধ্বংস কৰি যিকোনো প্ৰাকৃতিক পৰিৱেশ বা সেই তাত অন্য এটা বস্তু সৃষ্টি হতক আমি কেতিয়াও ক'ব নোৱাৰো যে এইটো মানে উন্নয়ন বুলি কাৰণ কিয়নো এটা দীপৰ বিল এখনত দীপৰ বিল বা জলাশয়সমূহ যি ধৰণে অকল দীপৰ বিলৰ ক্ষেত্ৰতে নহয় আজি দক্ষিণ কামৰূপৰ বিভিন্ন বহুত জলাশয় আছে যিবিলাক জলাশয় আজি মানে ধ্বংসৰ কৰাও মানে গুৰুত্ব পোৱা নাই আৰু প্ৰায় বহুতখিনি এনেকুৱা হৈছে ধৰ স্থানীয়ভাৱে সেই মানুহে জানে যে এইখিনি জলাশয় বুলি ভাবে কিন্তু এতিয়া যেটো ডেভেলপমেন্টৰ যি গ্ৰাফ সেই ডেভেলপমেন্টৰ গ্ৰাফে মানে সেই জলাশয়সমূহ একদম নিশেষ কৰাৰ এটা হে হৈছে আপুনি যদি আমি ক'ব যায় দৰা বিলৰ কথা বিল দৰা ওচৰতে আছে তো বিল দৰাৰ মানে দৰা বিল যেটো আছে দৰা বিলৰ যথেষ্টখিনি প্ৰায় 200ৰো অধিক প্ৰজাতিৰ প্ৰায় চৰাই মানে দৰা বিলৰ মানে জাতিকাষৰীয়া অঞ্চল পোৱা গৈছে কিন্তু সেই দৰা বিলৰ এতিয়া বৰ্তমান অৱস্থাটো একেবাৰে মানে একেলগে ধৰ গোটেই এটা ব্যৱস্থা কি হয় অকল আমি যদি বিল এখনৰ কথা চাব যাম বিল এখন সংৰক্ষণ কৰিব যাওতে অকল বিলৰ পানীখিনি সংৰক্ষণ কৰিলে নহব তাত দাঁতিকাষৰীয়া যেটো অঞ্চল আছে সেই অঞ্চলটো যথেষ্টখিনি মানে প্ৰভাৱ বিস্তাৰ কৰে আৰু তাৰ কাৰণে দাঁতিকাষৰীয়া অঞ্চলটোত মানে এনেকুৱা ধৰণৰ কিছুমান কাম হ'ব নালাগে যি সেই জলাশয়টোত কি হয় সংৰক্ষণত মানে প্ৰভাৱ পৰে তেনেকুৱা ধৰণৰ কিছুমান যদি ধৰ ইন্ডাষ্ট্ৰি হয় বা যেনেকুৱা ধৰ আমাৰ দীপৰ বিলৰ কথা দাঁতিকাষৰীয়া যেটো পশ্চিম বৰাগাঁও আছে পশ্চিম বৰাগাঁও 2006 চনত এটা ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিলে 2006 চনত ডাম্পিং গ্ৰাউণ্ড যেটো স্থাপন কৰিলে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ ফলত কি হ'ল তাৰ যি লিচাইড আছে যি টক্সিক পানীবিলাক আছে এইবিলাক দীপৰ বিলত ডাইৰেক্ট মানে পেলোৱা ষ্টাৰ্ট হৈছে আৰু তেতিয়া কি হ'ল দীপৰ বিলৰ পানী প্ৰদূষিত হ'ল একে সময়তে ফ্লাড ফ্ৰী গুৱাহাটীৰ নামত কি হ'ল আপোনাৰ দীপৰ বিলৰ যেটো গুৱাহাটী যি ড্ৰেইনিং সিস্টেম মৰা বৰলো বকিষ্ট বাহিনী এই গোটেই নদীবিলাক দীপৰ বিলৰ লগত কানেক্ট কৰিলে একমাত্ৰ কি দীপৰ বিলখন কি হ'ব লাগে কৃত্ৰিম বানৰ পৰা মানে গুৱাহাটী কৃত্ৰিম বানৰ পৰা ৰক্ষা পাব লাগে কিন্তু গুৱাহাটী কৃত্ৰিম বানৰ পৰা ৰক্ষা পাবলৈ যাওতে ইখিনি কথা আমি বুজিব লাগিব যে দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য যি চহকী হেতু যাতে ধ্বংস নহয় কাৰণ এটা জলাশয় কিডনি হিচাপে কাম কৰে হয় কিন্তু এটা কিডনিটো ভালে ৰাখিব লাগিলে সদায় যদি বেয়া বস্তু আমি গ্ৰহণ কৰি থাকো তেতিয়া সেই কিডনিটো কি হয় নষ্ট হৈ যাব তো সেই কাৰণে কি হয় আমি যেতিয়া জলাশয় সংৰক্ষণৰ কথাটোত যদি আমি গুৰুত্ব আৰোপ কৰিব লগা হয় তেতিয়া হলে আমি যথেষ্টখিনি করণীয় আছে আমাৰ কাৰণ সেই যে ডাম্পিং গ্ৰাউণ্ডৰ কথা কম বা লেতেৰা পানী পেলোৱাৰ আজিকালি বৈজ্ঞানিক পদ্ধতি যথেষ্টখিনি মানে আছে কিন্তু সেই পদ্ধতিবিলাক অৱলম্বন কৰাত কৰবাত চৰকাৰ ব্যৰ্থ হৈছে বা সদ ইচ্ছাৰ এটা অভাৱ আমি দেখিবলৈ পাইছো যাৰ কাৰণে কি হৈছে দীপৰ বিলৰ দৰে জলাশয় বা ভৰলো যি ভৰলোত এটা সময়ত মৰা ভৰলোত এটা সময়ত মানুহে গা ধুইছিলে তাৰ পানীত হেৰি কৰিছিলে তো সেই ভৰলো আজি একদম মানে ভাৰতবৰ্ষৰ দূষিত মানে নদীৰ ভিতৰত এখন তো তেনেকুৱা এটা ষ্টেজলৈ যেতিয়া গৈছে তো সেই ভৰলোৰ পানী আৰু দীপৰ বিলত পৰি আছে তো দীপৰ বিলৰ পানী প্ৰদূষিত হৈ অকল যে জৈৱ বৈচিত্ৰ্যতে প্ৰভাৱ পৰিছে এনেকুৱা নহয় জলাশয়ে কি কৰে বিভিন্ন মানুহ কি কৰে জীৱিকাৰ এটা স্থল হিচাপে থাকে তো সেই জীৱিকা ধৰ খেতিয়ক হওক পশুপালক হওক বা মাছমৰীয়া হওক প্ৰত্যেকে কি হয় সেই জীৱিকাৰ ওপৰত প্ৰভাৱ পেলায় আৰু সেই ঠিক তেনেদৰে কি হয় দীপৰ বিল প্ৰদূষিত হোৱাৰ কাৰণে এই যে খাটি খোৱা মানুহখিনিৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে আপোনাৰ পৰা মই জানিব বিচাৰিম দীপৰ বিলৰ যে পাৰিপাৰ্শ্বিকতাৰ যি হ্ৰাস পাইছে ইয়াৰ মূল কাৰণসমূহ আপুনি কি বুলি ভাবে আজিৰ তাৰিখত দীপৰ বিলৰ মূলত দীপৰ বিলৰ প্ৰদূষণটো মানে দীপৰ বিলৰ পাৰিপাৰ্শ্বিক অৱস্থাত ধ্বংসৰ মূল কাৰণ আৰু প্ৰদূষণটোৰ কথা ক'বলৈ যাওঁতে মই অলপ আগতে ক'লো আপোনাৰ ডাম্পিং গ্ৰাউণ্ড
অবৈজ্ঞানিক পদ্ধতি যি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিছে সেই ডাম্পিং গ্ৰাউণ্ডে এটা মানে কি হৈছে 2006 চনত যিটো ডাম্পিং গ্ৰাউণ্ড হৈছিলে তো এনজিটিয়ে বন্ধ কৰিলে পশ্চিম বৰাগাঁৱত হৈছিলে এনজিটিয়ে যেতিয়া মহামান্য সেউজ ন্যায়াধিকৰণে যেতিয়া বন্ধ কৰিলে বন্ধ কৰাৰ পাছত 2021 চনত আকৌ কি হ'ল সেই পশ্চিম বৰাগাঁৱৰ অন্য এটা জেগাত আকৌ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিলে আৰু আগৰ ডাম্পিং গ্ৰাউণ্ডে যিদৰে দীপৰ বিলক মানে হেৰি কৰিলে ক্ষতি কৰিলে এই ডাম্পিং গ্ৰাউণ্ডটো একে মানে যি অপেন ডাম্পিং গ্ৰাউণ্ড আৰু তাত কি হয় কোনো সেগ্ৰিগেশনৰ ব্যৱস্থা নাথাকে তাত মানে কি মিক্স যিখিনি জাবৰ আহে গোটেইখিনি একেলগে আহে আৰু তাৰ পৰা টক্সিক বা লিচেছ বিলাক যিবিলাক মানে আহে যেটো ফ্লাড পোন এৰিয়া দীপৰ বিলত পৰে এটা ডাইৰেক্ট দীপৰ বিলৰ লগত কানেক্ট হৈ যায় আৰু পামৈ নদীৰ পাৰত হোৱা কাৰণে পামৈ নদীৰে দীপৰ বিললৈকে গোটেই হেৰিখিনি আহি আছে আৰু তাৰ কাৰণে দীপৰ বিলত অধিক মাত্ৰাত মানে প্ৰদূষিত হৈছে আপোনাৰ শেহতীয়াভাৱে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ যি ৰিপৰ্ট যি বিঅডি লেভেল যিখিনি নিম্নতম যিটো গাইডলাইন আছে গাইডলাইনত 3 mgl থাকিব লাগে কিন্তু তাৰ তুলনাত কেতিয়াবা 5 6 7 8 লৈকে মানে বাঢ়িছে তো যথেষ্টখিনি দীপৰ বিলৰ বিঅডি লেভেল বাঢ়ি গৈছে আৰু যাৰ কাৰণে কি হৈছে দীপৰ বিলৰ যি মানে পাৰিপাৰ্শ্বিক অৱস্থা যিখিনি আছে দীপৰ বিলৰ চৰাই কাৰণে হওক বা যিখিনি একুৱেটিক প্লান্ট বা ফ্লোৰা বা ফৌনা যিখিনি থাকে তো গোটেইখিনিৰ কাৰণে মানে ক্ষতিকাৰক হিচাপে পৰিগণিত হৈছে এই ডাম্পিং গ্ৰাউণ্ড আৰু যি ড্ৰেইনিং চিষ্টেমটো যিটো কানেক্ট কৰিছে তাত মানে কোনো এছটিপিৰ ব্যৱস্থা নাই সুৱেজ ট্ৰিটমেণ্ট প্লান্ট চিলান কোনো ডাইৰেক্ট মানে প্ৰত্যক্ষভাৱে দীপৰ বিলত পৰি আছে আৰু সেই আপুনি যদি বাৰিষা কি হয় কোন গুৱাহাটীৰ দৰ মৰা ভৰলু বশিষ্ঠ বাহিনী যিকোনো নদীত যদি আপুনি যাবৰ পেলাই সেই মানে বৰষুণৰ পানীয়ে দীপৰ বিললৈকে কি হয় যাবৰবিলাক বৱাই লৈ আহে আৰু দীপৰ বিল একেবাৰে এক কথাত ক'ব গ'লে দীপৰ বিল এতিয়া ডাম্পিং গ্ৰাউণ্ড হিচাপে চৰকাৰে ব্যৱহাৰ কৰি আছে চাৰিওফালৰ পৰা আৰু যিহেতু দীপৰ বিলখন আৰবান ৱেটলেণ্ড মহানগৰ এতিয়া ঠিক মানে মাজমজিয়া বুলি ক'লেও ভুল নহ'ব তো মাজমজিয়া অৱস্থাত দীপৰ বিলৰ চাৰিওফালৰ পৰা অকল গুৱাহাটীৰ ফালৰ পৰা নহয় চাৰিও দিশৰ পৰা কি হৈছে এতিয়া এই জাবৰ বা প্লাষ্টিকেৰে দীপৰ বিল মানে প্ৰদূষিত হোৱাৰ মানে হেৰিটো বাঢ়ি বাঢ়ি গৈ আছে আৰু যাৰ কাৰণে আজি দীপৰ বিলৰ পানী প্ৰদূষিত হৈছে আৰু প্ৰদূষিত হোৱাৰ ফলত দীপৰ বিল এক প্ৰকাৰত মানে ধ্বংসৰ কৰা হয় আৰু একে সময়তে যিটো ৰেলৱে ট্ৰেক আছিলে এটা ৰেলৱে ট্ৰেক 1989তে মানে প্ৰথম ফাইনেল কৰিলে চূড়ান্ত কৰাৰ ফলত কি হ'ল সেই ৰেলৱে ট্ৰেকটো কালক্ৰমত হৈ উঠিলে হৈ উঠাৰ পাছত কামাখ্যাৰ পৰা মানে দীপৰ বিলৰ মানে আজাৰালৈকে তো সেই ৰেলৱে ট্ৰেকে মানে 15টাকৈ হাতীৰ মৃত্যু মুখত তাতে সেই ৰেলৱে ট্ৰেকত পৰিল আৰু অসংখ্য জীৱ জন্তুৰ ইতিমধ্যে তাত মৃত্যু হৈছে জংগল কেট হওক ৰেপটাইলছ কিছুমান এনেকুৱা ধৰণৰ বিভিন্ন চৰাই চিৰিকটি এনেকুৱা শগুন বা গেটাৰ জিটেন তো এই যে ৰেলৱে ট্ৰেকৰ যি ধ্বংসাত্মক প্ৰভাৱ ইতিমধ্যে দীপৰ বিলত পৰিছে আৰু সেই একে সময়তে আকৌ এটা ৰেলৱে ট্ৰেকৰ মানে এক্সপানশ্যনৰ কাৰণে কাম কৰি আছিলে মানে ডাবল কৰাৰ আৰু 2018 চনৰ পৰা আমি ডাবল ৰেলৱে ট্ৰেকৰ এগেইনষ্টে প্ৰটেষ্ট কৰিলো আমি কাম কৰিব দিয়া নাছিলো সাৰ্ভে কৰিব দিয়া নাছিলো আৰু শেহতীয়াভাৱে তেখেতসকলে কিছুমান মিটিগেশ্যন মেজাৰ লৈ এই কামটো আৰম্ভ কৰিব ওলাইছে মানে এই দীপৰ বিলৰ যি পৰ্চন আছে প্ৰায় 3.5 কিলোমিটাৰ মানে এলিভেটেড হ'ব মানে ৰেল ওপৰ দি যাব হাতী তলেদি যাব বা জীৱ জন্তুবিলাক তলেদি যাব তেনেকুৱা এটা কনচেপ্ট লৈ তেখেতসকলে এতিয়া কাম আৰম্ভ কৰিছে কিন্তু আকৌ এতিয়া নতুনকৈ আমি শুনিবলৈ পাইছো কি আকৌ এটা ৰেলৱে ট্ৰেক তেখেতসকলে সাৰ্ভে কৰি আছে সাৰ্ভে গড়ভঙা অঞ্চলৰ মাজে সাৰ্ভেটো কেনেকুৱা হৈছে মিকিৰ পৰা চকত যিখন আমাৰ গাঁও আছে যেহেতু দীপৰ বিলৰ পেৰিফেৰিত বা লাগি আছে তো তাৰ পৰাই কি হৈছে ৰিএলাইনমেন্ট হৈ কিনে গড়ভঙা ৰাণী ৰিজাৰ্ভ ফৰেষ্ট আৰু গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট সংগঠিত বনাঞ্চলৰ মাজেদি গৈ এইটো তেতিলৈকে লাগিব তো এই যিখিনি কথা এটা ৰেলৱে ট্ৰেকত য'ত মানে গড়ভঙাৰ মাজেদি নাযাওঁতে এনেকুৱা এটা অৱস্থা হৈছে কিন্তু যিহেতু ৰাণী আৰু গড়ভঙাত প্ৰায় বিভিন্ন ধৰণৰ চৰাই চিৰিকটি বা সৰীসৃপ প্ৰাণী বা জীৱ জন্তুৰ বাসস্থান বন্য হস্তীৰটো মেইন মানে তো এই বন্য হস্তীৰ যি বাসস্থান বা অন্য জীৱ জন্তুৰ যি বাসস্থান সেই বাসস্থানটো কৰবাত নকৰবাত ধ্বংস হ'ব তেখেতসকলে বিভিন্ন মিটিগেশ্যনৰ কথা ক'ব পাৰে হয়তো আণ্ডাৰগ্ৰাউণ্ড কৰিম বা হেৰি কৰিম কিন্তু এই এটা যেতিয়া পৰিৱেশটো বিনষ্ট হোৱাৰ লগে লগে তাত যেতিয়া কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট হ'ব হয়তো কিছুমান নিজৰা বা পানীত থকা ঠাইবিলাক কি হ'ব নষ্ট হৈ যাব নষ্ট হৈ যোৱাৰ লগে লগে কি হ'ব তাত পৰিৱেশটো নাথাকিব যিদৰে দীপৰ বিলৰ বাসস্থানবিলাক ধ্বংস হৈ গ'ল জীৱ জন্তুৰ কাৰণে ঠিক একেদৰে এতিয়া ৰাণী সংৰক্ষিত বনাঞ্চল আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰো যেতিয়া গোটেই পাৰিপাৰ্শ্বিক অৱস্থাটো ধ্বংস হৈ যায় তেতিয়াহ'লে গুৱাহাটীত কি হ'ব গুৱাহাটীৰ মূলতঃ আজি যি ইমানখিনি হোৱাৰ পাছতো মানে যিটো বায়ু বা প্ৰদূষণৰ মাত্ৰাটো কমি আছে একমাত্ৰ গড়ভঙা ৰাণী ৰিজাৰ্ভ ফৰেষ্ট আৰু দীপৰ বিলৰ কাৰণে তো সেই মানে যিটো মেইন
হেৰিটো যদি নষ্ট হৈ যায় তেতিয়াহ'লে গুৱাহাটীত আকৌ ভয়ানক পৰিৱেশ এটা হ'ব বায়ু প্ৰদূষণৰ ক্ষেত্ৰত তো দীপৰ বিল আৰু গড়ভঙা বা ৰাণীৰ সংৰক্ষিত বনাঞ্চল আজি সংৰক্ষণৰ কাৰণে যথেষ্টখিনি কৰিবলগীয়া আছে কিন্তু তাৰ বিপৰীতে যিখিনি ধ্বংসাত্মক কাম চৰকাৰে গ্ৰহণ কৰি আছে সেইটোত মানে আমি কেতিয়াও নিবিচাৰোঁ কাৰণ এবাৰ যেতিয়া দীপৰ বিল এখন চৰকাৰে যেতিয়া সৃষ্টি কৰিব নোৱাৰে তেতিয়াহ'লে চৰকাৰৰ এইটোও নাই যে সেইখনকে ধ্বংস কৰা আৰু এনেকুৱা কিছুমান কথা আছে ডেভেলপমেণ্টৰ প্ৰয়োজন কিন্তু ইক'লজিকেল মানে যিটো হেৰি কষ্ট সেইটোৰ তুলনাত মানে যি ধৰণে তেখেতসকলে মানে ডেভেলপমেণ্টৰ কথা কয় সেইটোৰ তুলনা নহয় আৰু সেইকাৰণে NGTৰ এটা হেৰিত কৈছে মানে পৃথিৱীখন অকল মানুহৰ কাৰণে নহয় অন্য জীৱ জন্তুৰো তাত অধিকাৰ আছে তো সেইকাৰণে এই যি ব্যৱস্থাবিলাক চৰকাৰে গ্ৰহণ কৰি আছে শেহতীয়াভাৱে তো এইবিলাক বন্ধ হ'ব লাগে আৰু এটা সুস্থ পৰিৱেশ ৰক্ষাৰ কাৰণে চৰকাৰে আগবাঢ়িব লাগে আপুনি বহু আগৰে পৰা লাগি আছে যে দীপৰ বিলৰ সুৰক্ষাৰ ক্ষেত্ৰত বা পাৰিপাৰ্শ্বিক ক্ষেত্ৰৰ ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন কাম কৰি আহিছে শুনিবলৈ পাইছোঁ আপুনি আইনগতভাৱেও আগবাঢ়িছিল এই সম্পৰ্কে কেনেধৰণে কি কাৰণত কৰিব লগা হ'ল অলপ কিছু ক'ব নেকি এতিয়া আইনগত মানে কি হয় কিছুমান কথা থাকে যিবিলাক ধৰ আমি বিভিন্ন ধৰণৰ প্ৰথম আলোচনা কৰিলোঁ আলোচনা বিলোচনা হ'ল প্ৰটেষ্ট কৰিলোঁ বিভিন্ন মাধ্যমৰ থ্ৰুদি চৰকাৰক অৱগত কৰিলোঁ যিবিলাক ধৰ ইছ্যুজবিলাক দীপৰ বিলৰ তো কিন্তু যেতিয়া মানে একো মানে ফলপ্ৰসূ এটা পদক্ষেপ গ্ৰহণ কৰা নহ'ল তেতিয়া কি হ'ল আমি আইনৰ সহায় ল'ব এটা মানে বাধ্য হ'লোঁ আৰু আইনী হেৰিত আমি বিচাৰিছোঁ 2002 চনতে ৰামছাৰ ছাইট দীপৰ বিলত ডিক্লেয়াৰ হ'ল কিন্তু ৰামছাৰ ছাইটৰ সীমাটোৱে আজিলৈকে নিৰ্ধাৰণ নহ'ল তো আৰু তাৰোপৰি যি ডাম্পিং গ্ৰাউণ্ড মানে আইনী হেৰিটোৰ কাৰণে তেখেতসকলে এটা ডাম্পিং গ্ৰাউণ্ড 2006 চনত যিটো স্থাপন কৰিছে সেইটো বন্ধ কৰিলে কিন্তু একে ডাম্পিং গ্ৰাউণ্ডে অলপ কিছু আঁতৰত আকৌ এটা ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিলে তো সেইটোতো যুক্তিসংগত নহয় বা সেইটো আজিৰ তাৰিখত বেআইনী তো আৰু এখন যেতিয়া হেৰি হয় বন্যপ্ৰাণী অভয়াৰণ্য হয় অভয়াৰণ্যত কি হয় আপুনি বেয়া বস্তু পেলাব নোৱাৰে এইটো ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট ভায়লেট হয় আৰু যিহেতু হেবিটেট নষ্ট হৈ আছে হেবিটেট নষ্ট এটা ক্ৰাইম হয় আৰু গতিকে এই গোটেই ব্যৱস্থাখিনি যিহেতু GMC বা GMD বা যিয়ে নহওক বিভিন্ন হেৰি দি আপোনাৰ দীপৰ বিল প্ৰদূষিত কৰি আছে তো এই ব্যৱস্থাবিলাক সোনকালে বন্ধ হ'ব লাগে আৰু ৰামছাৰ ছাইট এই ৰেলৱে ট্ৰেক আৰু ইফালে পলিউশ্যন ফ্ৰী দীপৰ বিল এইখিনিক লৈ আমি আইনৰ মানে আশ্ৰয় লৈছোঁ আৰু শেহতীয়াভাৱে কিছু পদক্ষেপ আহিছে আপোনাৰ ৰামছাৰ ছাইটটো ডিমাৰ্কেশ্যন ইতিমধ্যে কৰিব দিছে ৰামছাৰ ছাইটৰ সীমাটো নিৰ্ধাৰণ হ'লে কি হ'ব দীপৰ বিল সংৰক্ষণত আৰু অলপ হেৰি হ'ব ৱাইল্ডলাইফ কনজাৰ্ভেশ্যন ৰুল 2017ৰ আণ্ডাৰত দীপৰ বিলখন সংৰক্ষিত হ'ব ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টটো আছে তো যেতিয়া ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ বাহিৰৰ যিখিনি দীপৰ বিল আছে সেইখিনি যেতিয়া নিৰ্ধাৰিত হৈ যাব তেতিয়াহ'লে আমি যি বেদখলৰ প্ৰসংগবিলাক আহি আছে তেতিয়া নাহিব সেইকাৰণে আমি ৰামছাৰ ছাইটৰ ডিমাৰ্কেশ্যনৰ কথা কৈছোঁ আৰু একে সময়তে দীপৰ বিলত কি হয় এটা ইকো চেনচিটিভ জোন বা বাফাৰ জোনৰ এটা প্ৰয়োজনীয়তা আছে কাৰণ এটা জলাশয় সংৰক্ষণ কৰিব লাগে তাৰ দাঁতি কাষৰীয়া যি অঞ্চলটো আছে সেই অঞ্চলটো কিছু কাম ৰেগুলেট হ'ব লাগিব কিছু যিগিলা পলিউশ্যন হোৱা কামবিলাক প্ৰহিবিটেড হ'ব লাগিব আৰু যিখিনি নৰ্মেল যি প্ৰদূষণ নোহোৱা বা অন্যান্য যি ধৰ হেৰি সেইখিনি কি কৰিব লাগিব মানে এলাউ কৰিব লাগিব তো সেনেকুৱা ধৰণৰ এটা চিষ্টেমত ইকো চেনচিটিভ জোন এটা গোৱা ফাউণ্ডেশ্যন কেছ 2006 চনতে মানে কৈছিলে যে যিবিলাক ৱাইল্ড লাইফ চেঞ্চুৰী নেশ্যনেল পাৰ্ক আছে তাৰ সীমাৰ পৰা এটা জোন থাকিব লাগে যিটোৱে কি কৰিব এই মানে প্ৰটেক্টেড এৰিয়াটো সংৰক্ষিত কৰাত সহায় কৰিব তো সেই ইকো চেনচিটিভ জোনৰো ইতিমধ্যে সীমা নিৰ্ধাৰণ কৰিব দিছে আৰু এতিয়া শেহতীয়াভাৱে যি ফ্লাড প্ৰোন এৰিয়া সেইটোৰো সীমা নিৰ্ধাৰণ কাৰণে মহামান্য উচ্চ ন্যায়ালয়ে হেৰি কৰিছে আৰু শেহতীয়াভাৱে চৰকাৰৰ এটা মানে হঠকাৰী সিদ্ধান্ত মানে কেবিনেট ডিচিজন এটা হৈছিলে সেই কেবিনেট ডিচিজনটো কি আছিলে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যখন মানে ডিনটিফাই কৰিব বিচাৰিছিলে তো সেই কেবিনেট ডিচিজনটো আমি চেলেঞ্জ কৰিলোঁ মহামান্য উচ্চ ন্যায়ালয়ত আৰু শেহতীয়াভাৱে উচ্চ ন্যায়ালয়টো স্থগিত জাৰি কৰিছে স্থগিত ৰাখিছে আৰু দীপৰ বিল সংৰক্ষণৰ কাৰণে আৰু যিটো ডাম্পিং গ্ৰাউণ্ড আছে বা লেতেৰা পানী পেলোৱাৰ কথাবিলাকো আহি আছে ৰেলৱে ট্ৰেকৰো মানে চলি আছে যিহেতু ইতিমধ্যে আমি ভাল ফল পাম বুলি আশা কৰিছোঁ আৰু দীপৰ বিল বা যিকোনো জলাশয় সংৰক্ষণত মানে এইকাৰণেই গুৰুত্ব কাৰণ কিছুমান জলাশয় কি কৰে ইকোচিষ্টেম ছাৰ্ভিচ থাকে আৰু সেইটো ফ্ৰী দিয়ে আমাক আৰু ইকোচিষ্টেম ছাৰ্ভিচেছত কি হয় আপোনাৰ যে ধৰ এটা জলাশয়ে অন্য যি ফৰেষ্ট বা পাহাৰ হওক বা যি ফৰেষ্ট হওক তাতকৈ প্ৰায় 60% বেছি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰিব পাৰে জলাশয়ে আৰু যেতিয়া জলজুদ্ভিদবিলাকে কাৰ্বন ডাই অক্সাইড বেছি গ্ৰহণ কৰে বা কাৰ্বন বেছি অবজাৰ্ভ কৰিব পাৰে তেতিয়া কি হয় পৰিৱেশ ভালে ৰখাত সহায় কৰে আমি গ্ল'বেল ৱাৰ্মিঙৰ কথা কৈ আছোঁ ক্লাইমেট চেঞ্জৰ কথা কৈছোঁ এতিয়া ক্লাইমেট চেঞ্জত কি হৈছে কেতিয়া বেছি বৰষুণ হয় কেতিয়া বৰষুণ নহয় খৰাং এটা অৱস্থা হয় মানে এনেকুৱা এটা মানে
সঘনে সভা এটা আৰম্ভ কৰিছে বৰষুণ হ'লে একেলগে বহুত বৰষুণ হয় নহ'লে বৰষুণ নহ'লে বহুত দিনলৈকে বৰষুণ নহয় এতিয়া যেতিয়া বৰষুণ বেছি হ'ব একেলগে বৰষুণৰ মাত্ৰাটো হ'ব সেই পানীবিলাক ক'ত যাব সেই জলাশয়বিলাকে কি কৰিব সেই পানীবিলাক ৰিজাৰ্ভ কৰি ৰাখিব ৱাটাৰ ৰিজাৰ্ভাৰ হিচাপে কাম কৰিব আৰু সেই তাৰ কাৰণে কি হয় সেই জলাশয়সমূহ থাকিলে কি হয় কৃত্ৰিম বানপানী বা অন্যান্য যি প্ৰাকৃতিক দুৰ্যোগৰ পৰা আমি কি কৰিব পাৰোঁ হাত সাৰিব পাৰোঁ একে সময়তে যেতিয়া খৰাং এটা পৰিস্থিতি হ'ব খৰাং এটা আমি পানী ক'ৰ পৰা পাম এই য'ত ৰিজাৰ্ভাৰ আছে ৰিজাৰ্ভাৰ পৰা কি হ'ব গ্ৰাউণ্ড ৱাটাৰবিলাক কি হ'ব ৰিচাৰ্জ হ'ব আমি তলৰ যিবিলাক পানী আছে সেই পানীবিলাক তেতিয়া কি হ'ব ভূগৰ্ভৰ পানীবিলাক তলতো যাব লাগিব তো সেই জলাশয়সমূহে কি কৰে সেই পানীবিলাক তলত যোৱাত সহায় কৰাৰ কাৰণে কি হয় আমি সদায় পানী উঠাইয়ে আছোঁ তলতো এতিয়া এনেকুৱা এটা অৱস্থা হৈছে চব মানে পকী বা ঘৰৰ পানীখিনিও ক'তো নালাই গৈ বেলেগত যে পৰে আমাৰ যদি ধৰ তলত পানী নাযায় তেতিয়া ভূগৰ্ভৰ পানীটো সেই হ'ব পানীৰ নাটনি হ'ব পানীৰ নাটনি হ'লে আৰু এটা ভয়ংকৰ এটা অৱস্থালৈ গতি কৰিব গতিকে সময় থাকোঁতে যেতিয়া আমি সকলো ঠাইতে অকল দীপৰ বিল বুলি নহয় যিমান জলাশয় আছে মানুহে জলাশয়সমূহ সংৰক্ষণ কৰিব লাগে জলাশয়সমূহে জীৱিকা দি আছে আৰু আটাইতকৈ ডাঙৰ কথা পৃথিৱীত প্ৰায় 40% জীৱ জন্তুৱে জলাশয়ৰ ওপৰত বেছ কৰি মানে হেৰি কৰি আছে জীৱন নিৰ্বাহ কৰি আছে বা সিহঁতৰ ধৰ বিল্ডিং হওক হেবিটেট হওক গোটেই ব্যৱস্থাটো চলি আছে কাৰণ জলাশয় যদি কাজিৰঙাত জলাশয়সমূহ নাথাকে বা সেই পৰিৱেশটো নাথাকে তেতিয়াহ'লে জীৱ জন্তুবিলাকৰ যি ধৰ পানী খোৱাৰ পৰা আৰম্ভ কৰি গা ধোৱা বা হাতী বিচৰণ কৰা এই ধৰণৰ হেৰিবিলাক কি হ'ব নাথাকিব এটা সুস্থ পৰিৱেশ নাথাকিব সেইকাৰণে জলাশয়সমূহ সংৰক্ষণ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে আৰু সময় থাকোঁতে যেতিয়া জলাশয়সমূহ সংৰক্ষণ নকৰোঁ অনাগত দিনত ধৰ যি পানীৰ এটা ক্ৰাইচিছ হোৱাৰ সম্ভাৱনা আছে কৃত্ৰিম বানপানী আৰু অধিক ভয়ানক হোৱাৰ এটা সম্ভাৱনা থাকিব মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপুনি ক'লে এইমাত্ৰ দীপৰ বিলৰ মাটি বেদখল হৈছে নেকি সেই বস্তুটো এতিয়া কোৱা টান কাৰণ যিহেতু দীপৰ বিলত কি হৈছে 2014 চনত যি দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য সেইটো সীমা নিৰ্ধাৰণ হৈ গৈছে আজি তাৰিখত বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত কোনো বেদখল হোৱা নাই যিহেতু 2002 চনত ৰামচাৰ ক্ষেত্ৰ হিচাপে ঘোষণা হৈছিলে আজিলৈকে ৰামচাৰ ক্ষেত্ৰত ডিমাৰ্কেশ্যন হোৱা নাই তো এই সীমাটো নিৰ্ধাৰণ হ'লে আমি গম পাম যে দীপৰ বিলত বেদখল হৈছে নে নাই হোৱা আজি তাৰিখত কোৱাটো টান হৈ আছে আৰু বা এনেকুৱা হ'ব পাৰে হয়তো কিছুমান ৰামচাৰ ক্ষেত্ৰ হিচাপে কিছুমান কি থাকে ৰুলছ ৰেগুলেশ্যন থাকে তাত যি ধৰণৰ কনষ্ট্ৰাকশ্যন হ'ব লাগিছিলে কনষ্ট্ৰাকশ্যনবিলাক হ'ব নোৱাৰে আৰু সেই ধৰণৰ যদি কিবা সেনেকুৱা কনষ্ট্ৰাকশ্যন কোনোবাই কৰিছে তেতিয়া সীমা নিৰ্ধাৰণ কৰিলে আমি সেইটো গম পাম আৰু সেইটো ইলিগেল বুলি আমি ধৰিব পাৰিম কিন্তু সীমা নিৰ্ধাৰণ হোৱাৰ প্ৰচেছটো কিমান দূৰ আগবাঢ়িছে এইটো কিবা জানে ইতিমধ্যে কিছু সিহঁতে তথ্য দিছে আৰু কিছু বাকী আছে সেই তথ্যখিনি দিলে আমি প্ৰায় মানে ফাইনেল ষ্টেজত আছোঁ আৰু ধৰ সেইটো সীমাটো যেতিয়া চৰকাৰে হেৰি কৰে আৰু তাত আটাইতকৈ ডাঙৰ কথা কি হয় যিহেতু ৰামচাৰ ক্ষেত্ৰ হয় ৰামচাৰ ক্ষেত্ৰতকৈ কি হয় ৱেটলেণ্ড কনজাৰ্ভেশ্যন ৰুল মতে হেৰি হ'ব লাগে আপোনাৰ এটা ইণ্টিগ্ৰেটেড ৱেটলেণ্ড মেনেজমেণ্ট প্লান এটা হ'ব লাগে সেই ইণ্টিগ্ৰেটেড ৱেটলেণ্ড মেনেজমেণ্ট প্লানত ক'ত কি হ'ব কেনেকৈ পৰিসৰ সংৰক্ষিত কৰা হ'ব তাত কি এক্টিভিটিজ থাকিব কেনেকুৱা ধৰণৰ হেৰি হ'ব গোটেই মানে হাইড্ৰলজিকেল হেৰিটো কিমান হাই ফ্লাড লেভেলটো কেনেকৈ কণ্ট্ৰল হ'ব গোটেই ব্যৱস্থাখিনি ইনলেট আউটলেটৰ কথাগিলা থাকে কাৰণ এটা জলাশয় আৰু মানে পুখুৰীৰ মাজতে জলাশয়ত ইনলেট মানে পানী সোমাব পৰা ব্যৱস্থা থাকে পানী ওলাই যাব পৰা এটা ব্যৱস্থা থাকে আৰু সেইকাৰণে জলাশয় কিডনি বুলি কোৱা হয় তো সেই ব্যৱস্থাবিলাক সেই ব্যৱস্থাটো দীপৰ বিলত এতিয়া হৈ আছে ইণ্টিগ্ৰেটেড ৱেটলেণ্ড মেনেজমেণ্ট প্লান এটা হৈ আছে আৰু গোটেই ব্যৱস্থাখিনি এতিয়া এটা সঠিক দিশত আগবাঢ়ি আছে আমি আশা কৰিছোঁ যে ভৱিষ্যতে দীপৰ বিলখন সুৰক্ষিত আছে দীপৰ বিলত কিমান মাটি আছে এই বিষয়ে আপুনি জানে নেকি কিমান বিঘা মাটি আছে দীপৰ বিলত যদি ৱাইল্ড লাইফ চেঞ্চুৰীৰ কথা ক'ব যাওঁ ৱাইল্ড লাইফ চেঞ্চুৰীত 3000 বিঘা প্ৰায় মাটি আছে আৰু বাকী ৰামচাৰ ক্ষেত্ৰত 4000 হেক্টৰ মানে ৰামচাৰ ক্ষেত্ৰ হিচাপে হেৰি কৰিছিলে কিন্তু 4000 হেক্টৰ হ'লে কি হয় আপোনাৰ 40 স্কয়াৰ কিলোমিটাৰ হয় এতিয়া আমি চাৰিওচাইডে 40ৰ কথাটো চাব যাওঁ তেতিয়াহ'লে হয়তো সেই 40 স্কয়াৰ এতিয়া সেই পৰ্যায় নাই কিন্তু মোৰ কথাটো হ'ল কি আগত কি হ'ল কি নহ'ল এতিয়া যিখিনি দীপৰ বিলটো আছে সেইখিনি গোটেইখিনি সংৰক্ষণ হ'ব লাগে আৰু তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যিহেতু অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ হিচাপে দীপৰ বিল পৰিগণিত হৈছে বা এতিয়া ৰামচাৰ ক্ষেত্ৰ কিন্তু দীপৰ বিলৰ সংৰক্ষণ বা দীপৰ বিলৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ অনীহাৰ কাৰণটো কি বুলি ভাবে আপুনি কি কাৰণত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান নকৰে এতিয়া চৰকাৰৰ অনীহাৰ কাৰণ কি একটো দীপৰ বিলখনক ডাম্পিং গ্ৰাউণ্ড হিচাপে পূৰ্ব চৰকাৰেও ব্যৱহাৰ কৰি আহি আছে আৰু বৰ্তমান চৰকাৰে ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰি আছে আৰু ফ্লাড ফ্ৰী আৰু ক্লিন গুৱাহাটীৰ নামত একমাত্ৰ মানে বলি দিয়া হৈছে দীপৰ বিলক আৰু সেইকাৰণে চৰকাৰৰ অনীহা যে জীৱ জন্তুবিলাক যেতিয়ালৈকে থাকিব বা ৱাইল্ড লাইফ যেতিয়ালৈকে থাকিব সেই আইনী দিশৰ পৰা তেখেতসকলে এইবিলাক কৰিব নোৱাৰে তো তাৰ কাৰণে কি হয় সেই সমস্যাবিলাক সমাধানৰ একমাত্ৰ উপায় হ'ল দীপৰ বিলৰ ৱাইল্ড লাইফ চেঞ্চুৰীখন উঠাই দিয়া বা ধ্বংস হোৱা
আৰু যেতিয়া ৱাইল্ড লাইফ চেঞ্চুৰী নাথাকিব তাত বন্য জীৱন যি ইচ্ছা সেই কৰিব পাৰিব চৰকাৰে তো সেইটোৱে আমি নিবিচাৰোঁ যে যি ইচ্ছা সেই কৰাটো দীপৰ বিলত কেতিয়াও উচিত নহয় আৰু সেইকাৰণে দীপৰ বিলটো আমি সংৰক্ষণ হোৱাটো বিচাৰোঁ আৰু এক কথাত ক'ব গ'লে এতিয়া ধৰ কিছু মোৰ এনেকুৱা লাগে সন্দেহ হয় যে দীপৰ বিলত কিছু বণিক গোষ্ঠীৰো চকু আছে আৰু যাৰ কাৰণে হয়তো চৰকাৰে কি কৈছে সেই বণিক গোষ্ঠীৰ স্বাৰ্থতো কিছু কাম কৰি থকা যেন মোৰ এটা লাগিছে আৰু যিটো আমি কেতিয়াও হ'বলৈ নিদিওঁ আৰু এই যুদ্ধখন কিমান দিনলৈকে যুঁজিব লাগে সিমান দিনলৈকে আমি যুঁজি থাকিম মানে বণিক গোষ্ঠীৰ চকু দীপৰ বিলৰ ওপৰত পৰিছে বা দীপৰ বিলত আছে বণিক তাত য'ত চৰকাৰ জড়িত থকা বুলি আপুনি ক'ব খুজিছে নহয় সেইকাৰণে কি হৈছে শেহতীয়া যিটো বন্যপ্ৰাণী অভয়াৰণ্য ধৰ কথাটো আহিলে বা দীপৰ বিল ৰামছাৰ ছাইটৰ 2002 চনৰ পৰা এতিয়ালৈকে কিয় নহ'লে ডিমাৰ্কেশ্যন হোৱা নাই বা এতিয়ালৈকে দীপৰ বিলৰ যি পাৰিপাৰ্শ্বিক অৱস্থা সুস্থ কৰাত চৰকাৰে কিয় একো পদক্ষেপ লোৱা নাই প্ৰশ্ন উত্থাপন হৈছে যদি ইমানখিনি যদি ধৰ সদিচ্ছা থাকিলেও তো সদিচ্ছা কেতিয়া আহিব মানুহৰ যেতিয়া তাত কোনো ভেষ্টেড ইণ্টাৰেষ্ট নাই সেইকাৰণে কি হয় আমাৰ সন্দেহ হৈছে যে বণিক গোষ্ঠীৰ স্বাৰ্থত দীপৰ বিলক কৰবাত চৰকাৰে হেমাই দৃষ্টিৰে চাইছে আৰু একে সময়তে দীপৰ বিলক ডাম্পিং গ্ৰাউণ্ড হিচাপে কেনেকৈ ব্যৱহাৰ কৰিব পাৰে তাৰ মানে চৰকাৰে সেই লক্ষ্য কৰিয়ে দীপৰ বিলৰ বাকী যি পাৰিপাৰ্শ্বিক অৱস্থা বা জৈৱ বৈচিত্ৰ্যৰ কথাটো আমি কৈ আছোঁ প্ৰাকৃতিক যি ভাৰসাম্যৰ কথা কৈ আছোঁ সেইবিলাকত চকু মানে চৰকাৰে আওকাণ দি আছে বিভিন্ন দিশত চৰকাৰে গুৰুত্ব আৰোপ কৰা শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ক্ষেত্ৰত কিন্তু বিল জলাশয়ৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণে গুৰুত্ব দিছে আপুনি কি ভাবে এইটো বিষয়টোক লৈ এতিয়া বিল জলাশয় মানে সংৰক্ষণৰ ক্ষেত্ৰত শেহতীয়া যি গুৱাহাটীৰ কৃত্ৰিম বানপানী হয়তো চৰকাৰক অলপ চকু মানে খোল খুৱাইছে যাৰ কাৰণে শেহতীয়াভাৱে যিটো অধিৱেশনত তেখেতসকলে আৰবান ৱেটলেণ্ড কনজাৰ্ভেশ্যন এণ্ড প্ৰিজাৰ্ভেশ্যন এক্ট এখন আনিছে কিন্তু দীপৰ বিলৰ যিটো পাৰ্ট আছে তাত গোটেই জলাশয় আছে গুৱাহাটীৰ বন্দাজান হওক বা শিলহাকো বহুতকেইটা আছে কিন্তু দীপৰ বিলৰ যিটো পাৰ্ট আছে সেইটোত আমি সুখী নহয় আৰু সেইকাৰণে সুখী নহয় কাৰণ তাত মানে যিটো আজি ৰামছাৰ ক্ষেত্ৰ বা যিটো দীপৰ বিলৰ পৰিসৰৰ কথা কৈ আছোঁ এই যি জলাশয় নতুন জলাশয়ৰ ক্ষেত্ৰখনত কি হৈছে সামান্য পৰিমাণে তাত মানে অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেই সামান্য পৰিমাণৰ যি বৃহৎ এটা ধৰ গুৱাহাটীৰ কৃত্ৰিম বানৰ যি ৱাটাৰ ৰিজাৰ্ভ হিচাপে আজি ব্যৱহাৰ কৰি আছে প্ৰায় সেইটো ফ্লাড প্ৰ'ন এৰিয়া যদি আমি চাব যাওঁ প্ৰায় 15 স্কোৱাৰ কিলোমিটাৰমান হ'ব গোটেইখিনি তো সেই 15 স্কোৱাৰ কিলোমিটাৰৰ জেগাত তাত প্ৰায় অলমষ্ট 7 স্কোৱাৰ কিলোমিটাৰ মানে নতুন মানে জলাশয় আইনখনত আনিছে কিন্তু তাৰ আধাৰে যেতিয়া কমি গ'লে সেই গুৱাহাটীৰ আজিৰ তাৰিখত যিমানখিনি পানী আছে বাকী পানীখিনি ক'ত ৰিজাৰ্ভ কৰিব তো সংৰক্ষণ কৰিলে গোটেই সংৰক্ষণ ব্যৱস্থা এটা হ'ব লাগিব আৰু সেই যিটো মানে ফ্লাড প্ৰ'ন এৰিয়াটো কি হিচাপে মানে কণ্ট্ৰল কৰে বা নিয়ন্ত্ৰণ কৰে সেইটো চৰকাৰে এতিয়াই ভাবিবৰ হ'ল কাৰণ ফ্লাড প্ৰ'ন এৰিয়া যিমানে ফ্লাড হৈ গৈ থাকিব ৱাটাৰ ৰিজাৰ্ভ কেপাচিটি কমি আহি থাকিব আৰু ৱাটাৰ ৰিজাৰ্ভ কেপাচিটি কমি আহিলে কি হ'ব মানে গুৱাহাটীৰ যি কৃত্ৰিম বানৰ এটা পৰিকল্পনা তেখেতসকলে কৈ আছে ধৰ দীপৰ বিলত কেৱল দীপৰ বিলেই একমাত্ৰ স্থান য'ত মানে তেখেতসকলে পানীটো বোৱাই আনিব পাৰে এতিয়া মেঘালয়ৰ পানী দীপৰ বিলত বোৱাই আনিব কিন্তু মেঘালয়ৰ পানী দীপৰ বিলত বোৱাৰ আগতে তেখেতসকলে এইটো জানিব লাগে দীপৰ বিলৰ কেপাচিটি কিমান আছে আজি 2024ৰ যি হাই ফ্লাড লেভেল পাৰ হৈ গৈছে এইবাৰ বানপানী এইবাৰ যিটো মনচুনত তো হোৱাৰ ফলত কি হৈছে দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলত বানপানী হৈছে তো দীপৰ বিলে ইতিমধ্যে দীপৰ বিলৰ কেপাচিটি পাৰ হৈ গৈছে যাৰ কাৰণে দাঁতিকাষৰীয়া অঞ্চল খানামুখ হওক আজাৰা হওক বিভিন্ন স্থানত মানে প্লাবিত হৈছে বৰবৰী হওক তো সেই কথাবিলাক চৰকাৰে জনা উচিত কেৱল এটা মুখৰ কথাতে ক'লে হ'ল দীপৰ বিলত আমি বোৱাই আনিম এতিয়া মেঘালয়ৰ পানীগিলা যদি দীপৰ বিলত বোৱাই আনে দীপৰ বিলৰ কেপাচিটি এতিয়াই বাহিৰ হৈ গৈছে আৰু অধিক মাত্ৰ হৈ যাব তেতিয়াহ'লে দাঁতিকাষৰীয়া অঞ্চল এতিয়া আকৌ নতুন এটা সমস্যাৰ সৃষ্টি হ'ব তো গতিকে মানে গোটেই কথাখিনি এনেকুৱা যে চৰকাৰে কৰাৰ আগতে গোটেই বস্তুখিনি চাব লাগে আৰু চালেই নহ'ব তাত বিভিন্ন ধৰ ফেক্টৰ্ছ থাকে সেই ফেক্টৰগিলা চৰকাৰে জনা উচিত বিভিন্ন ডিপাৰ্টমেণ্ট আছে ইমানখিনি হেৰি আছে গোটেই মানে মেন পাৱাৰখিনি লগাই মানে দীপৰ বিলৰ কেপাচিটি কিমান দীপৰ বিল কেনেকৈ সংৰক্ষণ হ'ব গোটেই ব্যৱস্থাটো কৰাৰ কাৰণে অত্যন্ত প্ৰয়োজন আৰু শেহতীয়া যি চৰকাৰৰ স্থিতি ধৰ আমি সুখী নহয়